আজি বতৰটো ফৰকাল যিহেতু সেই ৰাতিপুৱা বেলিটো বৰ ধুনীয়াকৈ ওলাই আহিছে আৰু এইফালে চব আমাৰ কুকুৰা ৰাতিপুৱা শুই উঠিয়ে মোৰ প্ৰথম কাম হৈছে ইহঁতক খাবলৈ দিয়া, কাৰণ নহ'লে ইহঁতে বহুত দিগদাৰ দিয়ে। আমাৰ ঘৰত মানুহতকৈও হাঁহ কুকুৰাৰ জনসংখ্যা বেছি, কাৰণ আমি ইহঁতক বহুত মৰমো কৰোঁ। তাৰ পাছতহে আমি নিজৰ কামলৈ যাওঁ। নমস্কাৰ, চাইমনি শইকীয়াৰ অন্য এটা ভিডিঅ'লৈ আপোনাক সকলোকে পুনৰবাৰ স্বাগতম জনালোঁ। আজি আকৌ আহিছোঁ এতিয়া হাঁহৰ ভিডিঅ' লৈ, যিহেতু এইবছৰ হাঁহ খোৱাই হোৱা নাই। যদিও বা হাঁহবিলাক মই বিক্ৰী কৰিছোঁ, কিন্তু এতিয়ালৈকে খোৱা হোৱা নাই ঘৰত। ভাবিলোঁ আজি কাতি মাহ সোমাবই, তাৰ আগতে এতিয়া খাই লওঁ, পিছত খোৱাটো পিছৰ কথা। এয়া মানুহজনে চফা কৰি আছে হাঁহটো, যিহেতু আমি গৰম পানীত দিওঁ হাঁহ। আৰু এইফালে হৈ গৈছে পুৰিছে এতিয়া বৰ্তমান। জুইত পুৰিলে অকণমান ধোঁৱা গোন্ধাই কাৰণে গোটেইকেইটা এইখিনিতে হাঁহ পৰা চাই আছোঁ। আৰু এয়া অকণমানিজনী মোৰ কোচতে আছে। আমি ভাবিছোঁ আজি বহুত দিন হাঁহ খোৱা নাই, হাঁহ খাবলৈ মন গৈছে যিহেতু। আৰু দেখিছেনে ঘৰৰ হাঁহ কিমান তেল ওলাইছে। কাতি মাহ সোমালে আৰু বেছি তেল হ'ব চাগে। এতিয়া অকণমান যদিও অকণ শুকান টাইপৰ হৈ আছে, তেল ওলাইছে, যথেষ্ট তেল ওলাইছে, কিন্তু অলপ দিন পিছত আৰু বেছি হেৰি হ'ব, মানে কাতি মাহত খাবলৈ বেছি ভাল হয় বুলি কয় হাঁহ। মোৰ এটা কথা কি জানেনে, মই সৰুৰ পৰাই মানে এনেকৈ হাঁহ কুকুৰা বা যদি সৰু পাৰ এটাও কাটে, যিহকে নাকাটক, মাছ কাটক, মই মানে এনেকৈ ওচৰতে বহি থাকোঁ। এনেকৈ মই চাই বহুতেই ভাল পাওঁ। আৰু এইটো মোৰ মানে সৰুৰ পৰা অভ্যাস, আৰু এতিয়াও মানুহজনে কাটি আছে এনেকৈ। যদি ঘৰত কেতিয়াবা ব্ৰইলাৰো আনে, ব্ৰইলাৰ মই মানে গুচাই মেলি চব ঠিক কৰি দিওঁ, কাটা কুটা কৰে, মই কিন্তু ওচৰতে বহি থাকোঁ। মই বহুত ভাল পাওঁ চাই এইবিলাক। হাঁহৰ মাংসখিনি সৰু সৰুকৈ কাটি ল'লে, আৰু এতিয়া মই এইখিনি ৰেডি কৰি লওঁ। অলপমান ঘৰলৈ দিছোঁ, আমাৰ পুৰণা ঘৰলৈ, আৰু অলপমান আমাৰ ঘৰত ৰাখিছোঁ। চোন এতিয়া নিমখ হালধি সকলোখিনি মছলা দি মই ধুনীয়াকৈ মঠি ল'লোঁ প্ৰথমতে। তাৰ পৰা অলপ সময় ৰাখি দিম। আৰু এইফালে মই গোটেইখিনি যোগাৰ কৰি ল'লোঁ, মানে ধুনীয়াকৈ চিজিল কৰি লৈছোঁ, যাতে সোনকালেও হয় কামখিনি। আৰু এইফালে মোৰ হাঁহৰ মাংস মঠি হৈ গ'ল। এতিয়া হাঁহৰ মাংস খাইছোঁ, আৰু গোটা ফ্ৰাই নাখাম, সেইটোতো হ'বই নোৱাৰে। এয়া গোটা ফ্ৰাইৰ কাৰণে অকণমান ৰেডি কৰি লৈছোঁ। ভাত খোৱাৰ আগতে খাম এইখিনি, যিহেতু ভাজি আছে। মই এইফালে ভাত তুলি দিছোঁ। আজি পিছে মাংসকণ অকণ মই বনোৱা নাই দেই, মোৰ হাজবেণ্ডে বনাইছে। আৰু এইফালে চাওক, এইখিনি প্ৰায় হৈছে, আৰু মোৰ ছোৱালীজনী তলত খেলি আছে। আজি পিছে মাংস মই বনোৱা নাই দেই, আজি মানুহজনক বনাবলৈ দিছোঁ। অকণমান সোৱাদটো বোলো বেলেগ ধৰণৰ পাওঁ কিজানি খাবলৈ, সদায় নিজৰ হাতেৰে খাই বৰ মন লাগেও। এয়া গোটা ফ্ৰাইখন ৰেডি হৈ গ'ল আমাৰ শুকান যিখন ড্ৰাই ফ্ৰাই আছিলে। এয়া গোটেই তিনিটা মিলি খাই লওঁ এতিয়া অকণমান। আৰু মানুহজনে এখন ৰেডি কৰি আছে মাংস, লাহে লাহে সিজাই আছে, সময় বেছি নাই হোৱা যিহেতু। আৰু জুইত ৰান্ধিলে এনেও বস্তু সোৱাদ হয় খাবৰ কাৰণে। আজি পিছে হাঁহৰ মাংসৰ ৰেচিপি দিয়া নাই আকৌ দেই, কাৰণ আগতে মই হাঁহৰ মাংস কেনেকৈ ৰান্ধোঁ সেইটো দেখুৱাইছোঁহে। আজি জাষ্ট দেখুৱাইছোঁহে যে হাঁহৰ মাংসখিনি আজি মানুহজনে ৰান্ধিলে, আৰু খাবলৈ বেছ ভাল হৈছিলে। এয়া ফাইনেলি হৈ গ'ল আমাৰ হাঁহৰ মাংসৰ ভাত ৰেডি। আৰু এতিয়া মানুহজনৰ লগত দুয়োটাই একেলগে খাম। আৰু শেষত যদি মোৰ ভিডিঅ'টো আপোনালোকে চাই ভাল পালে, লাইক এটা কমেণ্ট এটা কৰিব। আৰু এয়া আমাৰ গুণগুণৰ ভিডিঅ' এটা দিছোঁ, কেনেকুৱা লাগিছে জনাব। বন্ধ কৰা ভিডিঅ' কৰি আছে নহয়। এইটো চাইহে ভাল লাগে। হাঁহি ভিডিঅ' মাৰিছে।